কংগ্ৰেছ, বিজেপি আৰু অন্যান্য ৰাজনৈতিক দললৈ মুকলি প্ৰশ্ন। মিয়াসকলৰ মাত্ৰ ৩টা সমস্যা সমাধান কৰিব পাৰিবনে? উত্তৰ ৰাজহুৱাকৈ দিব লাগে। ১ নম্বৰ, গৰাখহনীয়াত লাখ লাখ মাটি হেৰুওৱা মানুহক ভূমি পাট্টা দিবনে বসুন্ধৰা ৩ বা ৪ৰ জৰিয়তে? ২ নম্বৰ, যে মিয়াসকল যে পিছপৰা জনগোষ্ঠীৰ মানুহ, এইটো সকলোৱে গম পায়। গতিকে পিছপৰা জনগোষ্ঠীৰ কাৰণে সংবিধানে দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কাৰণে মিয়া উন্নয়ন পৰিষদ দিবনে? ৩ নম্বৰ, NRC ঘৰে ঘৰে প্ৰদান কৰি ভোটাৰৰ সমস্যাটো সমাধান কৰিবনে? সকলোৱে মনে মনে ভাবি থাকে যে কাক ভোট দিম এইবাৰ। যিসকলে আপোনাৰ সমস্যা সমাধান কৰিব প্ৰতিশ্ৰুতি দিব, তেওঁকে ভোট দিব লাগে বুলি ময়ো অনুভৱ কৰোঁ আৰু সকলোৱে অনুভৱ কৰিব লাগে।